নমস্কাৰ সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো মই মোৰ চেনেল লুনা এম দেৱীলৈ আৰু আজি আপোনালোকক মই এটা কবিতা আবৃত্তি কৰি শুনাবলৈ লৈছো আৰু এইটো কবিতাটো একদম সৰু ল'ৰা-ছোৱালী শিকাবৰ কাৰণে পাৰফেক্ট কবিতা হয় একদম 14 নৱেম্বৰৰ আগে মই মোৰ ছাত্ৰ-ছাত্ৰীসকলক শিকাইছিলো তাৰে মাজত আবৃত্তি কৰি ফাৰ্ষ্ট পজিশন পাইছে কিন্তু দেই কেবাখন স্কুলৰ মাজত খুব ধুনীয়া আবৃত্তি কৰিছে মই মোৰ ইটো চেনেলত আপলোড কৰি থৈছো ভিডিওটো আপোনালোকে চাব আৰু মোৰ ইটো চেনেলৰ নাম হৈছে ক্লাছ বাই লুনা দেৱী আৰু হেতুৰ ডেসক্ৰিপচনত মই লিংকটো দিম আপোনালোকে হেতু চাব একদম টিকলি চলি খুব ধুনীয়া আবৃত্তি কৰিছে ফাৰ্ষ্ট পজিশন পাইছে আৰু আজি ময়ো আবৃত্তি কৰি শুনাম হেতু আপোনালোকে আপোনালোকৰ ল'ৰা-ছোৱালী থাকিলে বা কোনোবা থাকিলে তেনেকৈ সৰু ল'ৰা-ছোৱালী শিকাব পাৰিব গতিকে বলক আবৃত্তি কৰো কবিতাৰ শিৰোনাম কুমপুৰ সপোন কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা মা মই সপোনত দেখিলো দুটা ফুটৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা জখিনী ছোৱালী এটা কলা এটা বগা নাঙঠ পিঙঠ ভূত কথা পাতে তাকুত তাকুত কুত এটাই কলে পুত পুত হিতুৱে মা নাক জোকাৰি কলে তুত তুত মা দেখিবলৈ এনে ভাল ভূত পোৱালীৰ নাচ কিবা কিবি গান গাই ফুচ ফুচ ফাচ মনে মনে কাম কৰে খুচ খাচ খাচ এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি জখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি জখিনীহঁতে নেপেলালে একেলগে ভৰি চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি কুটুক কুটুক ঘুটুক কৰি ভূত পোৱালি জাপ মাৰি ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি মা তই যে ক ভূতে বোলে লৰা ধৰি খাই পুখুৰীলৈ নি ভৰি দুটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমাই কত মা মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই কতা মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকে সাহেই কৰা নাই ভয় কৰা লৰাকহে মা ভূতে ধৰি কিলাই মা মোৰ হলে ভূতলে ভয় নাই জখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি দুয়োটাৰে কাণ দুখন দিলো মুচৰি দীঘল কাণ মুচৰি মা লাগে বৰ ভাল সিহঁত দুটাই চিঞৰ সোধাই লগালে তাল ফাল বিচাৰি থকা ভূত পোৱালি মা যেতিয়া পালো পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলো তাৰ পাছত মা তই মাতোতে উঠিলো সাৰ পাই মা মোৰ হলে ভূতলে অকণমানো ভয় নাই ধন্যবাদ